ভগৱান শ্ৰীকৃষ্ণই কৈছে, হাতলৈ ধন অহাৰ পূৰ্বে মানুহে পায় 9টা সংকেত। যি মানুহৰ গাত এই 9টা লক্ষণ আছে, তেওঁ সাধাৰণ মানুহ নহয়। তেওঁ সাধাৰণ মানুহতকৈ পৃথক। এই 9টা লক্ষণ থকা মানুহৰ গাত অনবৰতেই এক ঈশ্বৰীয় শক্তি থাকে। আপোনাৰ গাতো এনেকুৱা 9টা সংকেত আছে নেকি? সেই সন্দৰ্ভতেই প্ৰস্তুত কৰা হৈছে আজিৰ ভিডিঅ'টো। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। এই সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ ঈশ্বৰেই অধিকাৰী আৰু তেওঁৱেই সৰ্বশক্তিমান। তেওঁৰ ইচ্ছা অবিহনে এই ব্ৰহ্মাণ্ডত এটা গছপাতো লৰচৰ কৰিব নোৱাৰে। যুগে যুগে এই কথা প্ৰমাণিত হৈ আহিছে। ঈশ্বৰক প্ৰত্যক্ষ ৰূপত আমি নেদেখিলেও পৰোক্ষভাৱে তেওঁ এই সৃষ্টিৰ প্ৰতিটো কোণত বিৰাজমান হৈ আছে। এইটো সত্য। আমাৰ মাজৰ বহু লোক ভাগ্যশালী হয়, কাৰণ তেওঁলোকৰ ওপৰত ঈশ্বৰৰ বিশেষ কৃপা থাকে। ভগৱান শ্ৰীকৃষ্ণই মানুহৰ এনেকুৱা 9টা লক্ষণৰ কথা কৈছে। যদি কোনোবা মানুহৰ গাত এই 9টা লক্ষণ থাকে, তেন্তে তেওঁ কোনো সাধাৰণ মানুহ নহয়। শ্ৰীকৃষ্ণই এনেকুৱা মানুহক সৰ্বশ্ৰেষ্ঠ মানুহ বুলি কৈছে, কাৰণ সাধাৰণ মানুহৰ গাত এই লক্ষণ দেখিবলৈ পোৱা নাযায়। এজন ব্যক্তিৰ ভিতৰত জন্মৰ পৰাই লক্ষণ দেখিবলৈ পোৱা যায়, আৰু যেতিয়া ডাঙৰ হয় তেতিয়া সংসাৰত কৃতি লাভ কৰে। শ্ৰীকৃষ্ণৰ মতে প্ৰতিজন মানুহৰ জন্মৰ আঁৰত একোটা উদ্দেশ্য আছে। মনুষ্য যোনি পোৱাটো সাধাৰণ কথা নহয়। 84 লাখ যোনিৰ ভিতৰত মনুষ্য যোনিকেই সৰ্বশ্ৰেষ্ঠ যোনি বুলি কোৱা হৈছে। মনুষ্যৰ যোনিত জন্ম লৈ প্ৰাণীয়ে যি কৰ্ম কৰিব পাৰে, সেই কৰ্ম বেলেগ যোনিত জন্ম লোৱা প্ৰাণীয়ে কেতিয়াও কৰিব নোৱাৰে। সেইবাবে মানুহে ঈশ্বৰক ধন্যবাদ দিব লাগে মনুষ্য যোনি পোৱাৰ বাবে। মনুষ্যৰ শৰীৰ ধাৰণ কৰা প্ৰতি প্ৰাণীয়ে ইয়াৰ সৎ প্ৰয়োগ কৰা উচিত। সদায় কাম কাজ সংসাৰৰ কল্যাণৰ বাবে কৰিব লাগে। কিন্তু বহুতেই মানৱ জীৱন লাভ কৰাৰ পিছতো বন্য জন্তুৰ দৰে আচৰণ কৰে। পুনৰ কৈছোঁ, আমাৰ মাজত বহু ভাগ্যৱান আছে, যাৰ পিছত এনেকুৱা এক শক্তি আছে যি প্ৰতিটো সময়তে তেওঁলোকক এটা সঠিক পথ দেখুৱায় আৰু যেনেকুৱা বিপদেই নহওক সহায় কৰে। কেৱল সিমানেই নহয়, এই ঈশ্বৰীয় শক্তিয়ে সেইসকলক বাছনি কৰে যিসকলে নিজেও সঠিক পথত আগুৱায় আৰু আনকো সঠিক মাৰ্গ দেখুৱায়। বেলেগকো তেওঁলোকে ধৰ্মৰ পথেৰে চলিবলৈ প্ৰেৰণা যোগায়। কিন্তু আপোনাৰ লগত যে এক ঈশ্বৰীয় শক্তি আছে, যি আপোনাক সদায় সুৰক্ষা দি আছে, যাৰ বাবে আপুনি মৃত্যুৰ দুৱাৰ দলিৰ পৰাও উভতি আহিছে, ডাঙৰ দুৰ্ঘটনাৰ পৰাও বাচি আহিছে, ডাঙৰ ডাঙৰ বিপদতো ৰক্ষা পৰিছে, সেই শক্তিৰ বিষয়ে আপুনি কেনেকৈ জানিব? আপুনি মানক বা নামানক, সেই ঈশ্বৰীয় শক্তি সদায় আপোনাৰ লগতেই আছে। আপোনাক এনেকুৱা 9টা সংকেতৰ বিষয়ে আজি আমি ক'ম, য'ৰ পৰা আপুনিও গম পাব আপুনি কোনো সাধাৰণ মানুহ নহয়। আন সাধাৰণ মানুহতকৈ আপুনি কিছু পৃথক, আৰু ভগৱান সদায় আপোনাৰ লগতেই আছে। আহক জানি লওঁ সেই সংকেতকেইটাৰ বিষয়ে। প্ৰথমটো সংকেত, ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি মানুহে কিবা এটা কাম কৰাৰ সময়ত সুখ দুখৰ কথা নাভাবে, পৰিস্থিতি যেনেকুৱাই নহওক লাগিলে, ঠাণ্ডা গৰম যিয়েই নহওক লাগিলে, যিজনে নিজৰ কাম আধাতে নেৰে, ভয়ংকৰ সংকটৰ সময়তো যিজনে নিজৰ পথৰ পৰা সামান্যতমো বিচলিত নহয়, যিজনে যিকোনো পৰিস্থিতিত নিজৰ কৰ্তব্যত ব্ৰতী হৈ থাকে, লাগিলে মানুহে ভাল কওক বেয়া কওক, যিজনে নিষ্ঠাৰে নিজৰ কৰ্তব্য সম্পাদন কৰে, যাৰ নিজৰ লগতে ঈশ্বৰৰ ওপৰত গভীৰ বিশ্বাস থাকে, সেইজনেই শ্ৰেষ্ঠ মানুহ। এনেকুৱা মানুহক প্ৰাপ্তিত কোনেও বাধা দি ৰাখিব নোৱাৰে। 2 নম্বৰটো লক্ষণ, কেতিয়াও বেলেগৰ বেয়া নকৰে এজন সৰ্বশ্ৰেষ্ঠ মানুহে। শ্ৰীকৃষ্ণই কৈছে, যি মানুহে জীৱনত কেতিয়াও বেলেগৰ বেয়া কৰা নাই, সদায় আনৰ কথা ভালকৈ চিন্তা কৰে, ভালকৈ কয়, সেইজনেই সৰ্বশ্ৰেষ্ঠ।
আজিকালি মানুহে সৰু সৰু কথাত বেলেগৰ অপকাৰ কৰে, প্ৰতি মুহূৰ্ততেই বেলেগৰ বেয়া চিন্তা কৰে। বেলেগক অপমান কৰা, পৰচৰ্চা পৰনিন্দা কৰাজন জীৱনত কেতিয়াও সফল নহয় বুলি খুদ ভগৱানেই কৈছে। 3 নম্বৰ সংকেত, যি মানুহে দৈনিক কাম কাজ কৰাৰ পিছত ৰাহি হোৱা সময় ঈশ্বৰক ভক্তি আৰাধনা আৰু তেওঁৰ নাম লোৱাত ব্যয় কৰে আৰু ঈশ্বৰকেই সত্য মানি তেওঁকেই সকলো সঁপি দি তেওঁক অনুভৱ কৰে, তেনেকুৱাজনৰ আশে পাশে সদায় এক ঈশ্বৰীয় শক্তি থাকে, যাৰ ফলত তেওঁ ঈশ্বৰৰ উপস্থিতিৰ উমান পায় আৰু তেনে লোকৰ ঈশ্বৰৰ ওপৰত থকা বিশ্বাস অধিক দৃঢ় হয়। তেওঁলোকে দুখেই হওক বা সুখেই প্ৰতিটো পৰিস্থিতিতেই ঈশ্বৰক মনত পেলায়, কেতিয়াও প্ৰভুক অপমান নকৰে। 4 নম্বৰত, যিজন মানুহ সমাজৰ প্ৰতি দায়িত্বশীল হৈ ভাল আৰু পুণ্য কাম কৰে, বিপদত পৰাজন, অসহায়জন দুখীয়াজনক সহায় কৰে, আপদ বিপদৰ সময়ত পশুপক্ষীক সহায় কৰে, জ্যেষ্ঠজন আৰু বিশেষভাৱে সক্ষমজনক কেতিয়াও অপমান নকৰে, তাচ্ছিল্য নকৰে, কাকো হীন ভাবি যি তিৰস্কাৰ নকৰে, তেওঁই সৰ্বশ্ৰেষ্ঠ মানুহ। সকলো মানুহৰ গাত এই গুণ নাথাকে। যাৰ লগত ঈশ্বৰীয় কৃপা আছে তেওঁৰ গাতহে এইবোৰ গুণ থাকে। যি নিজেও পুণ্য কৰে আৰু আনকো পুণ্য কৰিবলৈ প্ৰেৰণা যোগায়, তেওঁই শ্ৰেষ্ঠ। 5 নম্বৰ সংকেতটো হ'ল অন্যায় নকৰা। শ্ৰীকৃষ্ণই কৈছে, যি মানুহে কেতিয়াও আনক অন্যায় নকৰে, বেলেগৰ ধন আত্মসাৎ নকৰে, বেলেগৰ দুৰ্বলতাৰ সুযোগ নলয়, যি কাকো ঘৃণা নকৰে, তেনেকুৱা ব্যক্তিয়েই শ্ৰেষ্ঠ আৰু এনেকুৱা মানুহেই সংসাৰত কৃতি লাভ কৰে। 6 নম্বৰটো সংকেত হ'ল পূৰ্বাভাস পোৱা। সংসাৰত এনেকুৱা কিছুমান মানুহ আছে যাৰ এক অদ্ভুত শক্তি আছে, যাৰ দ্বাৰা মানুহজনে ভৱিষ্যতে হ'বলগীয়া ঘটনাৰ উমান পায়। যদি ভৱিষ্যতে কিবা বেয়া হ'বলগীয়া আছে, তাৰ আগজাননী এনেকুৱা মানুহে আগতীয়াকৈ লাভ কৰে। চৌপাশৰ বাতাবৰণত এওঁলোকে পৰিৱৰ্তন দেখা পায়। প্ৰকৃতিৰ মাজত এওঁলোকে এনেকুৱা বস্তু দেখা পায় যাক অশুভ চিন বুলি কোৱা হয়, যাৰ দ্বাৰা তেওঁলোকে অনুমান কৰি ল'ব পাৰে কিবা এটা বেয়া হ'বলৈ গৈ আছে। 7 নম্বৰ সংকেত, নিজৰ আশে পাশে এক বিশেষ ধৰণৰ সুগন্ধি পোৱা। অনবৰতে ধূপ দীপ ধূনাৰ সুগন্ধি বিয়পি থকাৰ অনুভৱ হোৱা, এইখিনিক ঈশ্বৰৰ উপস্থিতি বুলি ধৰা হয়। 8 নম্বৰ সংকেত, শাস্ত্ৰত ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিক বহুতেই বেছি শুভ বুলি ধৰা হয়। দিনটোৰ 24 ঘণ্টাৰ এই সময়খিনিকেই এক উত্তম সময় বুলি শাস্ত্ৰইও কৈছে। শাস্ত্ৰই এই সময়খিনিক দেৱী দেৱতাৰ সময় বুলি কৈছে। এই সময়ৰ বাতাবৰণ বহুত বেছি পজিটিভ হৈ থাকে। সেইবাবে শোৱাৰ পৰা উঠিবলৈ এই ব্ৰহ্ম মুহূৰ্তকেই শ্ৰেষ্ঠ সময় বুলি শাস্ত্ৰই উল্লেখ কৰিছে। যদি এই সময়ছোৱাত কাৰোবাৰ টোপনি নিজে নিজেই ভাগি যায়, তেন্তে সেয়া অলৌকিক বুলি ধৰা হয়। এনেকুৱা সময়ত উঠিলে মানুহৰ মন সদায় প্ৰসন্ন হৈ থাকে আৰু ঈশ্বৰ ভক্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়, লগতে বুদ্ধি প্ৰখৰ হয়। সেই সময়ত শুই উঠা মানুহৰ মন সদায় ঠাণ্ডা হৈ থাকে। এনেকুৱা হ'বলৈ মানুহজনক ঈশ্বৰীয় শক্তিয়ে শক্তি যোগায় বুলি কোৱা হৈছে। 9 নম্বৰটো সংকেত, আমি যেতিয়া নামঘৰ মঠ মন্দিৰলৈ যাওঁ, তাত যিমানেই নাম কীৰ্তন ভজন হৈ নাথাকক, একান্ত মনে শুনিবলৈ চেষ্টা কৰিলেও মনটো বিচলিত হৈ পৰে। ঘৰৰ চিন্তা, পৰিয়ালৰ চিন্তা, নিজৰ চিন্তা, বিভিন্ন কথা বতৰা মনটোলৈ আহি থাকে। কিন্তু ইয়াৰ মাজতে এনেকুৱা মানুহো আছে যি নাম কীৰ্তন ভজন বা ঈশ্বৰৰ কথা শুনাৰ মাজত এনেকৈ বিলীন হৈ যায়, তেওঁৰ মন মন্দিৰত কোনো বেলেগ কথা সোমাবই নোৱাৰে। কেৱল তেওঁ আশে পাশে পবিত্ৰতা দেখা পায়, ঈশ্বৰৰ নাম শুনা পায়, শুভ ধ্বনি যেনে শংখ ঘণ্টা শুনা পায়। নিশ্চিতভাৱে এনেকুৱা মানুহ ঈশ্বৰৰ কৃপাৰ অধীন বুলি কোৱা হৈছে। সেইবাবে তেওঁ ঈশ্বৰ ভক্তিৰ মাজত একান্ত মনে সোমাই যাব পাৰে। যিজনে ঈশ্বৰৰ চৰণতেই পৰমানন্দৰ অনুভূতি পায় আৰু ঈশ্বৰ ভক্তিৰ মাজতেই বাস্তৱিক আনন্দ পায়, সুখ পায়, এনেকুৱা মানুহ না নিজে দুখত থাকে না আনক দুখ দিয়ে। এনেকুৱা মানুহৰ মন মগজু সদায় শীতল হৈ থাকে, যাৰ বাবে তেওঁ কেতিয়াও সত্য আৰু সদাচাৰ মাৰ্গৰ পৰা বিচলিত নহয়। এয়াই তেওঁৰ বাবে ঈশ্বৰ প্ৰাপ্তিৰ এক আশীৰ্বাদ। তেনেকুৱা মানুহে সদায় সমাজত আদৰ আৰু সন্মান পায়। যি ব্যক্তিয়ে এই 9টা সংকেত পায়, সেই ব্যক্তিজনৰ ওপৰত ঈশ্বৰৰ বিশেষ কৃপা থাকে বুলি কোৱা হৈছে।
আপুনিও এনেকুৱা সংকেত বা আপোনাৰো এনেকুৱা লক্ষণ আছে নেকি? যদি আছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।